গুৱাহাটীৰ শিলহাকুত যি ঘটনা সংঘটিত হ'ল এয়া অভূতপূৰ্ব ঘটনা। অসমৰ খিলঞ্জীয়া থলুৱা নাৰীয়ে যদি নিজৰ ভূমি ৰক্ষা কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে, তেতিয়াহ'লে এইটো জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক। বিজেপি চৰকাৰে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈছিলে, অথচ ইটোৰ পিছত সিটো অসমৰ খিলঞ্জীয়া মানুহৰ ভূমিৰ ওপৰত তেওঁলোকে আক্ৰমণ নমাই আনিছে। আমি ইয়াক নিন্দা কৰিছোঁ। পীযুষ হাজৰিকা ডাঙৰীয়াই মাত্ৰ কেইদিনমানৰ আগতে কৈছিলে যে বিৰোধী দলৰ দলপতিক কাপোৰ খুলি দিয়া হ'ব। এতিয়া তেওঁলোকৰ চৰকাৰে অসমীয়া নাৰীৰহে কাপোৰ খুলিলে। আজি শিলহাকুত অসমীয়া নাৰীৰ মৰ্যাদা হানি কৰা হ'ল। আজি শিলহাকুত অসমীয়া নাৰীক এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে চৰকাৰে বাধ্য কৰিলে। আজি শিলহাকুত যি ইতিহাস তৈয়াৰ হ'ল, সেই ইতিহাস বিজেপি চৰকাৰৰ খিলঞ্জীয়া বিৰোধী ইতিহাস ৰূপে পৰিগণিত হৈ ৰ'ল। আমি ইয়াক নিন্দা কৰিছোঁ। বিজেপিয়ে যি ধৰণে এনেকৈ অসমৰ খিলঞ্জীয়া থলুৱা মানুহৰ ভূমিৰ অধিকাৰ কাঢ়ি ল'ব খুজিছে, ঘৰ দুৱাৰ ভাঙি দিছে, এইটো সাংঘাতিক ধৰণে নিন্দাজনক ঘটনা আৰু ইয়াক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি দাবী জনাইছোঁ যে শিলহাকুৰ উচ্ছেদ বন্ধ কৰা হওক, অসমৰ খিলঞ্জীয়া মানুহবিলাকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হওক। যেতিয়ালৈকে শিলহাকুত ক্ষতিপূৰণ সহ ভূমিৰ অধিকাৰ প্ৰদান নকৰিব, তেতিয়ালৈকে সমগ্ৰ অসমৰ মানুহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দৰকাৰ। আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু আকাশ দলে দুইজনকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক 4th APBNত ইতিমধ্যে ৰাখি থোৱা হৈছে, আটক কৰি ৰখা হৈছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পাৰিছোঁ আৰু তেওঁলোকক অচিৰে জেললৈ প্ৰেৰণ কৰা হ'ব বুলি জানিব পাৰিছোঁ। আমি যি মানুহক এই গোটেই আন্দোলনৰ কাৰণে আটক কৰিছে, তেওঁলোকক অচিৰে মুকলি কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু চৰকাৰক শিলহাকুৰ খিলঞ্জীয়া মানুহক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ দাবী জনাইছোঁ।